वेलकम बैक टू माय चैनल मोर चैनलर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनालो। आज मैं লৈ আহিছো এটা ব্ল্যাক ফৰেষ্ট আইচিং কেক। ইয়াৰ কাৰণে মই এটা চকলেট কেক বনাই ললো। আপোনালোকে কেক বনোৱাৰ ৰেচিপিটো ইয়াত দেখা নাপাব, মই যেহেতু আগৰ এটা ভিডিও দিছিলো, আপোনালোকে এটা চাই ল'ব পাৰে। এতিয়া মই এই যোনটো ওপৰৰ পাৰ্ট সেই অংশটো মই এৰুৱাই ললো। তাৰ পিছত মই কেকটো এনেদৰে 3 পিস কৰি ললো। তাৰ পিছত এইবোৰৰ ভিতৰত মই সব ক্ৰীম ইউজ কৰিম আৰু ইয়াত দেখাব গৈছো মই এই চৰিয়াটোত যেহেতু আইচিং কৰিম আৰু এইকেইটা হেণ্ড ব্লেন্ডাৰৰ যোনকেইডাল ব্লেড আৰু এই যোনকেইডাল নাইফ হয় সেইকেইটা মই অলপ সময়ৰ কাৰণে ফ্ৰিজত থম যাতে আইচিং কৰাৰ সময়ত এই বস্তুখিনি ঠাণ্ডা হৈ থাকে। আহক এতিয়া আমি বাকিখিনি কাম কৰি লওঁ। তাৰ পিছত মই লৈছো এইখিনি চেনি পানী। ইয়াত মই পাউডাৰ সুগাৰ ইউজ কৰিছিলো অকণমান আৰু আজি মই উতলাই লোৱা নাই, নৰ্মেল ফ্ৰিজৰ পানীত মই ভালদৰে পাউডাৰ সুগাৰখিনি ঘুটি ললো এনেদৰে। এতিয়া ইয়াৰ ওপৰৰ গোটেইকেইটা লেয়াৰত এইখিনি মই লগাই ল'ম। এয়া দেখিছে আপোনালোকে এনেদৰে মই ইয়াত চামুচেদি দি দিছো। আপোনালোকে ব্ৰাছো ইউজ কৰিব পাৰে। এনেদৰে আপোনালোকে সাইডবোৰত বেছি ভালদৰে দি ল'ব। এনেদৰে মই গোটেইকেইটাত এতিয়া দি ল'ম। এয়া মোৰ সেকেন্ড লেয়াৰটো দি হৈ গ'ল। আপোনালোকে এনেদৰে মানে মাজত বেছি লগোৱাত থাকি সাইডত লগাব, কাৰণ সাইডৰ অংশবোৰ আমাৰ অলপ বেছি টান হৈ থাকে মাজৰ অংশতকৈ, গতিকে এনেদৰে সাইডবোৰ অলপ বেছিকৈ লগাই দিব। আমাৰ গোটেইকেইটা লেয়াৰত লগাই লোৱা হৈ গ'ল। আপোনালোকে খুব সাৱধানে কৰিব, কাৰণ সুগাৰ সিৰাপটো দিয়াৰ লগে লগে বস্তুটো অকণমান ঢিলা হৈ যায়, গতিকে ধৰোঁতে অকণমান সাৱধান হ'ব। এতিয়া আমি বাকিখিনি কাম কৰি লওঁ। মই ইয়াত ব্যৱহাৰ কৰা বস্তুখিনি আপোনালোকক দেখুৱাই লওঁ বুলি ভাবিলোঁ। অথনিটো মই কেইখনমান দেখালোৱেই, নাইফ কেইখন আৰু হেণ্ড ব্লেন্ডাৰৰ যোনকেইডাল ব্লেড আছিলে সেইকেইটাটো দেখুৱালোৱেই। আৰু ইয়াত ব্যৱহাৰ কৰিছোঁ মই এখন টাৰ্ণ টেবুল। তাৰপিছত আৰু বাকী যোনকেইখন এইবোৰ আছে এইবোৰ সাইডৰ জিগজেগ ডিজাইনটো বনাবলৈ আৰু এইখিনিটো প্লেন কৰিবলৈ ওপৰৰ পাৰ্টখিনি। আৰু এইটো মই লৈছোঁ এটা পাইপিং বেগ। আৰু ইয়াত যেহেতু মই ব্ল্যাক ফৰেষ্ট বনাম, ইয়াত মই লৈছোঁ এইটো ষ্টাৰ নজলটো, এইটো ষ্টাৰ নজল যোনটো ষ্টাৰ নজলটো ব্যৱহাৰ কৰিছোঁ। আৰু লৈছোঁ এইপাত। আৰু মোৰ যোনটো হেণ্ড ব্লেন্ডাৰ সেইটো হৈছে এইটো ফিলিপছৰ 300 ৱাটৰ হয়, খুব ভাল হয় ইউজ কৰিবলৈ। আপোনালোকে যদি কিনিব বিচাৰিছে কিনিব পাৰে অনলাইনৰ পৰা। এতিয়া এইখিনি আপোনালোকক দেখুৱালোঁ। তাৰপিছত মোৰ বাকিখিনি কাম আপোনালোকক এতিয়া কৰি দেখুৱাওঁ। মই এইখিনি এতিয়া ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ আৰু এইটো কাপৰে মই 1 কাপ হুইপ ক্ৰীম ল'ম, কাৰণ এইটো কাপেৰে মই ময়দাখিনি লৈছিলোঁ কেকটো বনাওঁতে। এতিয়া এইটো কাপত মই 1 কাপ লৈ ল'ম। এই ক্ৰীমখিনি যিহেতু ফ্ৰিজাৰত আছিলে, গতিকে এইখিনি নৰ্মেল টেম্পাৰেচাৰত আনিবলৈ 10 পৰা 15 মিনিট আমি নৰ্মেল ফ্ৰিজত থ'লেও হ'ব। আৰু এয়া মই পাইপিং বেগত নজলটো ভৰাই ল'লোঁ আৰু এখন গ্লাছত মই এনেকৈ ভৰাই ইয়াৰ ভিতৰত মই যোনটো ক্ৰীমখিনি ইয়াত ভৰাই দিলে হৈ যাব। ক্ৰীমখিনি এতিয়া আমি বিট কৰি ল'ম। তাৰ কাৰণে মই প্ৰথমে যোনটো 1 বা 2 সেইটো স্পীডত কৰি ল'ম, তাৰপিছত লাহে লাহে ইয়াত স্পীডটো বঢ়াই থাকিম। প্ৰথমে এনেদৰে 1ৰ পৰা 2 স্পীডত আপোনালোকে ঘূৰাই থাকিব, তাৰপিছত লাহে লাহে স্পীডটো আমি বঢ়াই দিম। কাৰণ কেতিয়াবা কি হয়, ফ্ৰিজাৰৰ পৰা যিহেতু উলিয়াওঁ ইয়াত কিছুমান আইচ থাকি যায়, গতিকে সেইখিনি আমি প্ৰথমে ভাঙি ল'ব লাগিব। এতিয়া লাহে লাহে স্পীডটো বঢ়াব। দেখিছে লাহে লাহে আমাৰ ক্ৰীমখিনি ভালদৰে ফুলি আহিবলৈ ধৰিলে, প্ৰায় হৈছে আৰু আমাৰ ক্ৰীমখিনি। এয়া আমাৰ ক্ৰীমখিনি প্ৰায় ৰেডি হৈ গ'ল, কাৰণ দেখিছে ভিতৰত থকা যোনখিনি ক্ৰীম এনেকৈ দিলেও আপোনাৰ এই ক্ৰীমখিনি পৰি নাযায়, তেতিয়া গম পাব এই ক্ৰীমখিনি পূৰা পাৰফেক্টলি ৰেডি হৈ গ'ল আমাৰ। এয়া দেখিছে আপোনালোকে, এয়া এনেকৈ কৰি চাব, যদি পৰি নাযায় তেতিয়া গম পাব যে আমাৰ ক্ৰীমখিনি পাৰফেক্টলি ৰেডি হৈ গ'ল। মোৰ তাত যিহেতু কেক বৰ্ড এভেইলেবল নাই, গতিকে মই এখন প্লেট ষ্টীলৰ উল্টাই লৈছোঁ। তাৰপিছত ইয়াতে অকণমান ক্ৰীম দি দিছোঁ যাতে কেকটো লৰচৰ কৰিব নোৱাৰে। এতিয়া মই প্ৰথম মানে যোনটো লেয়াৰ মই বহাম, এতিয়া সেইটো বহাই লওঁ। এয়া মই ফাৰ্ষ্ট লেয়াৰটো বহালোঁ। তাৰপিছত একদম পাতল ক্ৰীমেৰে মই প্ৰথম লেয়াৰটো কভাৰ কৰি ল'ম।
এইদৰে মোৰ ফাৰ্ষ্ট লেয়াৰটো মই কভাৰ কৰি ল'লোঁ। প্ৰথম পাতলাকৈ লেয়াৰটো দি ল'লোঁ, তাৰপিছত অকণমান বেছিকৈ ক্ৰীম লগাই অলপমান দেখিছে মই ডাঠ কৰি ল'লোঁ বস্তুটো। এতিয়া মই ছেকেণ্ড লেয়াৰটো ইয়াত দি দিম। এয়া মোৰ ছেকেণ্ড লেয়াৰটো কমপ্লিট হৈ গ'ল। এতিয়া মই একেবাৰে যোনটো লাষ্টৰ লেয়াৰ ইয়াৰ ওপৰত দি ল'ম। এইটো ঠিক এনেকুৱা হ'ব ইয়াৰ ওপৰত যোনটো হয়। এতিয়া মই এইখিনিটো আইচিং কৰি ল'ম। প্ৰথমে লেয়াৰটো আমি পাতলকৈ ব্যৱহাৰ কৰিম, তাৰপিছত যেতিয়া ভালদৰে এইখিনি ছেট হৈ যাব তাৰপিছত আমি ডাঠকৈ দি দিম। পাতলকৈ দিব লাগে কাৰণ যিহেতু ইয়াত যোনবোৰ ক্ৰাম্বলছ থাকে সেইবোৰ তেতিয়া ওলাই যায় আৰু তেতিয়া কেক বনাওঁতে আমাৰ ইমান অসুবিধা নহয়। এয়া আমি ওপৰকৈ যোনটো লেয়াৰ হয় সেই গোটেইখিনি আমি ঢাকি দিলোঁ কেকটো। এতিয়া এইখিনি অকণমান সময় আমি ফ্ৰিজত ছেট হ'বলৈ দিম, তাৰপিছত আমি ফাইনেল যোনটো লেয়াৰ হয় তাৰপিছত সেইটো আমি দি দিম। মোৰ কেকটো ভালদৰে ছেট হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই যোনখিনি মই ডিজাইন দিম সেইখিনি মানে ষ্টাৰ নজেলেৰে মই ইয়াত ফুলকেইটা বনাই দিম। মই এয়া ষ্টাৰ নজেলৰ সহায়ত এনেকুৱা ছাইডত এইকেইটা ফ্লাৱাৰ বনাই ল'লোঁ আৰু মিডিলত মই এটা দি দিম। এয়া দেখিছে মই ছাইডত এনেই চিম্পলকৈ যিমানখিনি পাৰোঁ আৰু জিগজেগ ডিজাইনটো কৰিবলৈ চেষ্টা কৰিলোঁ। এতিয়া ইয়াত ডাৰ্ক কম্পাউণ্ড চকলেট ইউজ কৰিব লাগে, কিন্তু যিহেতু মোৰ তাত এভেইলেবল নাই মই ডেইৰী মিল্ক ইউজ কৰিম। ইয়াত মই ডেইৰী মিল্ক ইউজ কৰিলোঁ আৰু ইয়াত মই কাটি থৈছিলোঁ চেৰী। ইয়াৰ ওপৰত মই ফ্লাৱাৰখিনিৰ ওপৰত দি দিম। মই ষ্টাৰ নজেলেৰে ফুলখিনি বনাই লোৱাৰ পিছত ইয়াৰ ওপৰত চেৰীখিনি দি ল'লোঁ। তাৰপিছত যিহেতু ডাৰ্ক কম্পাউণ্ড চকলেট নাছিলে মই ইয়াত ডেইৰী মিল্কখিনি এনেদৰে মাজত দিলোঁ। তাৰপিছত এনেদৰে কাষত জিগজেগ ডিজাইনটো বনোৱাৰ পিছত এনেদৰে দি ল'লোঁ। আপোনালোকে পাৰিলে ডাৰ্ক কম্পাউণ্ডটো ইউজ কৰিব, মানে ডেইৰী মিল্কটো বেছি সোনকালে গলি যায়। মই ফ্ৰিজত থৈছিলোঁ যদিও। এতিয়া মই এইখিনিত ভালদৰে ডেক'ৰ কৰি পেলাই অলপ মোৰ যিহেতু ক্ৰীম বাচি থাকিলে মই চাই লওঁ, যদি মই পাৰোঁ ছাইডত এনেদৰে ডিজাইন দি ল'ম। এয়া অলপ টাইম ফ্ৰিজত ৰখাৰ পিছত মই এই নজেলেৰে ছাইডৰ এইখিনি এনেদৰে অলপ অলপ সৰুকৈ চিম্পলকৈ ডিজাইন বনাই দিম। যিহেতু স্পেচো বেছি নাই কিন্তু ক্ৰীমখিনি আছিলে আৰু দেখাটো ধুনীয়া লাগিব, সেইকাৰণে মই এনেদৰে এই চাৰিওফালে দি ল'ম। এয়া মোৰ এনেদৰে ছাইডত সৰু সৰু ফ্লাৱাৰ বনাই ল'লোঁ। এয়া মোৰ সম্পূৰ্ণ কেকটো দেখিবলৈ এনেকুৱা হ'ল। এতিয়া খালি মাজে মাজে ফ্ৰিজত ৰাখি থ'ব, যেতিয়া ক্ৰীমখিনি মানে আইচিং কৰা টাইমত যদি ক্ৰীমখিনি গলাৰ নিচিনা হয় তাৰপিছত ফ্ৰিজত থৈ পেলাই আপুনি আকৌ ইউজ কৰিব পাৰিব। এয়া সম্পূৰ্ণ হৈ গ'ল আমাৰ ব্লেক ফৰেষ্ট কেক। একেবাৰে সহজতে আৰু ঘৰতে কেৰাহীতে বনাব পৰা। আপোনালোকে দেখিছে খুব ধুনীয়াকৈ বস্তুটো ছেট হৈ গৈছে মই ফ্ৰিজত ৰখাৰ পিছত। ইয়াৰ চকলেটখিনি এয়া ছাইডত লাগি আছে আৰু মই সৰু সৰু ষ্টাৰ নজেলেৰে ছাইডত ফুল বনাই ল'লোঁ, যিহেতু ক্ৰীমো আছিলে মোৰ। এনেদৰে আপোনালোকে বনাই চাব, বেছি সময়ো নালাগে আৰু বেছি কষ্টও নাই যিহেতু, আৰু সহজতে অভেন নোহোৱাকৈ বনাব পাৰি। যদি আমাৰ এই ব্লেক ফৰেষ্টৰ ৰেচিপিটো আজি আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।